ভুৱনেশ্বৰৰ পৰা যোৱাকালি ৰাতি আহি পালোঁ। বহু ৰাতি হৈছিল আৰু ৰাস্তাত বৰষুণেৰে ভৰা। এনেকৈ কলকাতা আহি পালোঁ। কলকাতাৰ এখন জাগা গড়িয়াহাট, তাতে এনেকুৱা এখন দোকান আছে য'ত বিছনা চাদৰ, পিলো কভাৰ, বেগ, লেজাৰ বেগ সকলো বস্তুৱে ভৰা আছে। তাকে গৈ চালোঁ, ইমান ধুনীয়া ধুনীয়া ৰুমাল আৰু এয়া সজা ডাইনিং টেবুলৰ কভাৰ, গোটেইখিনি ধুনীয়া। দেখিছে নহয়, চাবলৈ ইমান ধুনীয়া। আৰু দোকানখনৰ হৈছে এয়া নামটো ৰাস্তাটো অকণমান সৰু, কিন্তু বহুত গাড়ীৰে জাম হৈ আছে আৰু ইমান ভৰা ৰাস্তাটো গাড়ীবিলাক। আৰু তেনেকৈ ছাইডত আছিল দোকানখন আৰু এনেকৈ গৈ চাই আহিলোঁ। লগতে আহিলোঁ এখন গড়িয়াহাটৰ ভিতৰত এখন হোটেল আৰু বহু পুৰণা হোটেল, আৰু এই হোটেলখনত আহিলোঁ সোমাই। হোটেলখনৰ ভিতৰত গোটেই মহিলাবিলাকেই চব কাম কৰে, ৰন্ধা, অৰ্ডাৰ লোৱা, সকলো বস্তু মহিলাৰে হয় আৰু তেওঁলোকে মহিলাৰাই চলায়। আৰু এনেকৈ বহিলোঁ, চালোঁ অকণমান পুৰণা। আৰু খাৱা থাল অৰ্ডাৰ কৰিলে ইলিছ মাছ, তাৰপিছত হৈছে আপোনাৰ আৰু মটনৰ থালি, প্ৰনছ থালি, এনেকৈ আমি 3টা থালি অৰ্ডাৰ কৰিলোঁ। আহি গ'ল থালিবিলাক। খোৱাটো মোটামুটি ভালেই আছিল, যিহেতু নাম কৰা হোটেল। আৰু এনেকৈ পাপৰ, সকলো বস্তু ভালেই আছিল খাবলৈ। খাৱা লোৱা হোৱাৰ পিছত আকৌ ৰাওনা দিলোঁ ৰুমলৈ। ৰাস্তাটো দেখিলে কলকাতাৰ ৰাস্তা একেবাৰে ভিৰ ভাৰ, কিছুমান ঠাইহে খালী আছে। দেখিছে নহয় কিমান ৰাস্তাটো গাড়ীৰে ভৰা আছে। চাইডে চাইডে ধুনীয়া এটা মন্দিৰ গাড়ীৰে পৰা দেখা পালোঁ। গাড়ীৰে পৰা প্ৰণাম কৰিলোঁ, হে ভগৱান ভালেৰে ৰাখা। বাছ এইটোৱেই, যাবলৈতো দূৰ হয়। আকৌ উভতি এনেকৈ চালোঁ, বিল্ডিংবিলাক পুৰণা পুৰণা, দেখিবলৈ ধুনীয়া। কিছুমান বিল্ডিং ভাঙি ভাঙি আকৌ বনাইছে। ৰাস্তাটো মোটামুটি সকলোৱে ভিৰ ভাৰ। আৰু এটা মন্দিৰ দেখিলোঁ, এইটোও ভাল লাগিছে। মন্দিৰটো যে ইমান ধুনীয়াকৈ সজাইছে। আহিলোঁ এনেকৈ আকৌ ৰাস্তাটো প্ৰায় জেম, দেখিছে নহয় ট্ৰেফিক জাম। বেছি দূৰ নাই, আহি পালোঁ হোমষ্টে। আৰু এনেকৈ হোমষ্টেত সোমাইলোঁ। আৰু ইমান বৰষুণ কলিকতাত, আৰু কি বুলি ক'ম আপোনালোকক, এতিয়াতো অকণমান বৰষুণ কমি গ'ল, সেয়েহে শুকান দেখিছে। এনেকৈ হোমষ্টে আমি ইয়াতে আছোঁ বৰ্তমান। আৰু হোমষ্টেৰ ভিতৰতো ইমান ধুনীয়া, 2টা ৰুম আছে আৰু বাথৰুম চাথৰুম এনেকৈ দেখা পাইছে। এটা বেডৰুম কিমান ধুনীয়া, এনেকৈ 2টা বেডৰুম আছে। আজি মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল বন্ধুসকল জনাব।